অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম Inside everyone's head, I have the best body in the world. I just couldn't believe this is happening all over again. It was the hardest thing that I had to go through. The only person I had to blame was myself. ঋতিক ৰোশন নেচাৰেল নে নেচাৰেল নহয় তাৰ সেই বিষয়ে চাবলৈ হ'লে আমি কিছুমান পইণ্ট অফ ভিউ চাব লাগিব গতিকে আহক আমি ফাৰ্ষ্ট পইণ্ট অফ ভিউটো চাই লওঁ ফাৰ্ষ্ট পইণ্ট অফ ভিউটো হৈছে ঋতিক ৰোশনৰ বয়স 46 ইয়াৰ্ছ গতিকে এই বয়সতো এটা ভাল ফিজিক পাব পাৰি 2 নম্বৰ পইণ্ট অফ ভিউটো হৈছে যে মাসল মেমৰি এনেকুৱা এটা বস্তু যে আপুনি যদি 5 বছৰ আগতো যদি এক্সাৰসাইজ কৰি আপুনি এৰি দিছে তাৰ পিছত আকৌ আপুনি যদি বডি ট্ৰান্সফৰ্ম কৰিব বিচাৰে তেন্তে আপোনাৰ বডি সোনকালে গ্ৰো হ'ব কাৰণ আপুনি এই মাসল ফাইবাৰখিনি আগত যেটো মানে ব্ৰেক ডাউন কৰি আপুনি গ্ৰো কৰি আহিছে হি জিম এৰি দিয়া পাছতো আপুনি যদি আকৌ ট্ৰান্সফৰ্মেশন কৰিব বিচাৰে তে সেই সেলছখিনি আমাৰ আকৌ সুন্দৰ মানে পটাপট ৰিকভাৰি হৈ পিনে আপুনি আকৌ গ্ৰো কৰিব পাৰিব বেংত এই ফিজিকটো যেতিয়া বনাইছিলে ঋতিক ৰোশনৰ বডি ফেট পাৰ্চেন্টেজ আছিলে আপোনাৰ 6 to 7 ফেট পাৰ্চেন্টেজ আৰু আপোনাৰ এই ওয়াৰত যেটো ট্ৰান্সফৰ্মেশন দেখাইছে এই ট্ৰান্সফৰ্মেশনটোত আপোনাৰ ফেট পাৰ্চেন্টেজ 11 10 এনেকা ফেট পাৰ্চেন্টেজ আছে গতিকে এইটো বডি এচিভ কৰা একো ডাঙৰ কথা নহয় নেচাৰেলি আপুনি গ্ৰো কৰিব পাৰিব যেহেতু এবছৰ টাইম দিছে এই ফিজিকটো এচিভ কৰিবলৈ তেওঁলোকৰ লগত আপোনাৰ 3টা 4টা কোচ আৰু আপোনাৰ নিউট্ৰিচনিষ্ট আপোনাৰ সকলো ধৰণৰ সুবিধা আছে গতিকে এটো এটা সাধাৰণ কথা যে এবছৰত আপোনাৰ 10 to 11 ফেট পাৰ্চেন্টেজ লৈ পিনে এটা ভাল ফিজিক এচিভ কৰা এটোটো এটা নেচাৰেলি কথা ইয়াত ষ্টেৰইড নললো এটো ভাল ফিজিক এচিভ কৰিব পাৰি গতিকে মোৰ সন্দেহ নহয় যে এটো ষ্টেৰইড লৈ পিনে বডি বনোৱা কাৰণ ঋতিক ৰোশনে কোহনা পিয়াৰ হৈ পৰাই এটা ভাল ফিজিক আছিল গতিকে ইমানখিনি তেওঁ মানে ফিটনেছৰ জেনেৰেলি আমাৰ যিবোৰ ট্ৰান্সফৰ্মেশন আমি কৰো তেনেকুৱা ট্ৰান্সফৰ্মেশনখিনিতে আপোনাৰ এবছৰত আপোনাৰ ভাল ট্ৰান্সফৰ্মেশন কৰিব পাৰে আৰু গতিকে ঋতিক ৰোশন তেওঁলোকৰ বহুতে হাই নিউট্ৰিচনিষ্ট হাই ট্ৰেইনিং গতিকে এবছৰত এটো এটা ট্ৰান্সফৰ্মেশন পসিবল গতিকে মোৰ সন্দেহ যে এটো বডি বিনা ষ্টেৰইডটো এচিভ কৰিব পৰা যায় গতিকে এয়ে মোৰ পাৰ্সোনাল বক্তব্য যে ঋতিক ৰোশনৰ বডিটো নেচাৰেলি